ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা খুবেই ডাঙৰ বিগ ব্ৰেকিং নিউজ। এটা ভাল খবৰ, তেওঁলোকৰ দৰমহা 6 মাহলৈ বৃদ্ধি কৰা হৈছে আৰু প্ৰভিজনেল দৰমহা আদায়ৰ ম্যাদ 6 মাহলৈ বৃদ্ধি। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নৱনিযুক্ত শিক্ষকসকলক প্ৰভিজনেল দৰমহা আদায়ৰ ম্যাদ পুনৰ 6 মাহলৈ বৃদ্ধি কৰিছে বিত্ত বিভাগে। কিন্তু SIE বিভাগৰ প্ৰধান সচিব আজি এক নিৰ্দেশনাযোগে নং FSI 404/2021 সেই ব্যৱস্থা কৰে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত 15,000লৈ অধিক নৱনিযুক্ত শিক্ষক আছে। বিভাগে শিক্ষকক প্ৰভিজনেল দৰমহা আদায়ৰ সময়ত 6 মাহ ধাৰ্য কৰিছিল, কিন্তু বহুসংখ্যক শিক্ষকৰ প্ৰথম দৰমহা আদায়ৰ প্ৰস্তাৱ এতিয়াও শিক্ষা বিভাগৰ প্ৰক্ৰিয়াতে আছে। সেয়েহে শিক্ষা বিভাগে সেইসকল শিক্ষক প্ৰভিজনেল দৰমহা আদায়ৰ ম্যাদ পুনৰ 6 মাহলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে আৰু শিক্ষা বিভাগৰ সেই অনুৰোধৰ পৰিপ্ৰেক্ষিতত বিত্ত বিভাগে নৱনিযুক্ত শিক্ষকসকলক প্ৰভিজনেল দৰমহা আদায়ৰ ম্যাদ আজি পুনৰ 6 মাহলৈ বৃদ্ধি কৰে। বিত্ত বিভাগে নিৰ্দেশনাত কোষাগাৰ বিষয়াসকলৰ নৱনিযুক্ত শিক্ষকসকল আৰু 6 মাহলৈ প্ৰভিজনেল দৰমহা আদায়ৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগে লগে দৰমহাৰ পৰা বঞ্চিত হৈ থকা নৱনিযুক্ত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকলৰ এক জ্বলন্ত সমস্যাৰ অৱধান ঘটিল। ধন্যবাদ।